কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো চিটি চেণ্টাৰ আৰু এইজনাক ফুৰাবলৈ আহিছোঁ আমি আজি। এইজনে আমাৰ আজি মেইন মানুহ ফুৰাৰ কাৰণে। চাই থাকক আৰু কি তই কি মোৰ ওচৰত আহিছ? কি বনাইছ তই? আমি কি কৰিবি এতিয়া? চিটি চেণ্টাৰত আহি পেলাই কাপোৰ কিনিবি নে নাই? কি কিনিবি? চাই লওক আচ্ছা। নয়নে আজি আমাক কাপোৰ দিব চিটি চেণ্টাৰৰ পৰা। দিবিনে? কাপোৰ দিবিনে নাই? মুখখন দেখা আকৌ গুটু কি ল'বি ক? মই লগ পাম চা। আৰু মই চাই লওঁ কি ল'ম বাৰু। আজি আমাক নয়নে কাপোৰ দিব। মই মিনু খাম। মই কি খাম? বুটু কি খাবি? কি বস্তু এইটো? চিকেন মাংস। অ'কে, মই খাম ঘুগুনি খাম। নয়নে খাম। নয়নে কি খাবি? এটা সি মেনু খাব। মেনু বেলেগ নাখায়। সি অকল মেনু খাব। চিয়াৰ্ছ ভালকৈ চিয়াৰ্ছ ভালকৈ দিয়ে আকৌ চিয়াৰ্ছটো। আমি দোকান আহি পালোঁ আৰু এতিয়া সদায় নিচিনা পাৰিছনে? ই বা এই ভাঙিব। হ'ব। এয়া দোকান বন্ধ কৰি ঘৰলৈ আহি আছোঁ আৰু ঘৰ পাই এয়া মায়ে বনাইছে পায়স খালোঁ আৰু এতিয়া এয়া চাওক মালিচ। ইমান মালিচ আৰু এইটোৱেই মায়ে পায়স খোজোৱা ভিডিঅ' চাব আহিছে। কি চাবা? পায়স বনোৱাটো চাওঁ। মায়ে পায়স বনোৱা ভিডিঅ' চাব এতিয়া। তুমি ভ্লগত একেবাৰে চাবা দেই। ই বা কি এক্সপ্ৰেশ্যন দিছা তুমি? চাওঁ ক'ত পায়স বনাওঁ? মাক মই পায়স বনোৱা ভিডিঅ' দেখালোঁ এতিয়া। মায়ে গম পোৱা নাই যে ভ্লগত উঠি আছে তুমি। আৰু এইপিনে চাওক মালিচ। ইমান মালিচ ভাল পায়। আৰু এয়া গুডু মানে মোৰ মামাৰ ল'ৰা আৰু সি শুই গ'ল কাৰণ আজি বহুত খোজকাঢ়িলে ফুৰিলে তো সেইটো কাৰণে। আৰু এয়া আমি এতিয়া বৰ্তমান মই খেলা চাই একেবাৰে থাকোঁ, কিন্তু সি খেলা চাই আছে। তো খেলা চাই আছে আৰু এতিয়া আহক মায়ে ভাত বনাব গৈছে। মই বহি আছোঁ। নাই গৰমে আহি পেলাই ভাগৰ লাগিছে সেইকাৰণে বহি আছোঁ। সেইকাৰণে মায়ে ভাত বনাব গৈছে আৰু কি বনাইছে অলপ দেৰিকৈ দেখাই আছে। কি বস্তু পিছত খালে মোৰ ৰুটিটো মাৰি দিওঁ।
আৰু এতিয়া মই আকৌ টিভি জিন্দাবাদ ৰুটি মাৰিলোঁ এণ্ড পুৰিম অকণমান দেৰিকৈ পুৰিম তো মায়ে চব্জি বনাই আছে এগেইন মই মালিচ প্লিজ আৰু দেই অশান্তি নিদিবা আৰু ইমান মালিচ কৰিব নোৱাৰি তো আকৌ টিভি জিন্দাবাদ চিনেমা চাওঁ দিয়া না অকণমান তাৰপৰা চিৰিয়েল কিবা চাওঁ খেলা সেয়া ৰুটি হৈ গ'ল আৰু এতিয়া খাই লওঁ আৰু আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ আৰু ব্লগটো কেনেকুৱা পালে জনাব আৰু যদি ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই আকৌ লগ পাম নেক্সট ভিডিঅ'ত